আজি যাই আছোঁ আমি অন্য এখন ঠাইত। আমাৰ ঘৰৰ পৰা মোটামুটি ৩-৪ কিলোমিটাৰমান দূৰত। এয়া মোৰ লগত যাই আছে এইটো হীৰক। এইটো আমি হীৰক মৰমতে পাঠিয়া বুলি কওঁ। এই পাঠিয়া এইফালে এইটো জনাচ পুৰা চাইকেল মাৰিছে হীৰক। এই চাচোন পাঠিয়া। এই হীৰক ক'ত যাবি? আমি কতবাৰী যাম। কি কৰিব যাবা? আঞ্জান বজাম। আঞ্জান নাই নেকি নকৰা? আঞ্জান বজাৰ আছে নেকি? ফুৰব যাম। মই এতিয়া আহি পালোঁ অমাইপুৰৰ দলং। এইখন অমাইপুৰৰ দলং। পানী নাই আজি, পানী শুকাইছে। চাওকচোন কিমান ওখ দলং। আজি যাই আছোঁ আমি অন্য এখন ঠাইত। আমাৰ ঘৰৰ পৰা মোটামুটি ৩-৪ কিলোমিটাৰমান দূৰত। এয়া মোৰ লগত যাই আছে এইটো হীৰক। এইটো আমি হীৰক মৰমতে পাঠিয়া বুলি কওঁ। এই পাঠিয়া এইফালে এইটো জনাচ পুৰা চাইকেল মাৰিছে হীৰক। এই চাচোন পাঠিয়া। রাস্তা উল্টা পাল্টা লাগে। রাস্তা উল্টা পাল্টা লাগে। এইটো কি নদী? এইটো ইমান ডাঙৰ পাগলা নদী। এইটো মানুহ ঘৰ হ'ব ইয়াত। এইটো নতুনকে পুখুৰীখন দিছে। এইখিনি কি বুলি কয়, আগতে একবাৰ খেতি কৰিলে, তাৰপিছত এতিয়া নতুনকে লগাইছে। বৰা কি এৰি ধান। আমি এতিয়া আহি পালোঁ, এইখিনি কি বুলি কয়, চাপাতল বুলি কয় নেকি? চাপাতল আহি পালোঁ। আমাৰ ঘৰৰ পৰা মোটামুটি 2 কিলোমিটাৰ। অমাইপুৰৰ আমি এতিয়া আহি পালোঁ বালাবাৰী চক। এইটো কি চক? এইটো বালাবাৰী চক। আৰু কিমান যাম আমি দূৰত? চিন পোৱা নাপায় ঘৰ? এইটো বালাবাৰী চক। বালাবাৰী হাকাতৰ চক না? দোকান বন্ধ আছে। 4টা বজাৰ পিছতে বন্ধ কৰে ন? 4টাৰ পৰা বন্ধ। সেইকাৰণে গালবিলাক চপ্পা ল'লোঁ। ইয়াৰে পিছত এটা চপ পাম। কি খোৱাবি কচোন তই? কি খোৱাবি নো মোক? পুৰা হোটেলখনে খোৱাবি নেকি? আগতে মোৰ লগত পিছফালে কি কৰিছা? বাই পাঠিয়া। আমি আহি পালোঁ এতিয়া কি কটাবাৰী। কটাবাৰী আহি পালোঁ না? কটাবাৰী এইখিনি কি কৈছা? হাল উঠা নাই? কালি লাষ্ট? আহিম দে খানা খাবা। আমি আহি পালোঁ এতিয়া কটাবাৰী। কটাবাৰীৰ ভিতৰৰ ৰাস্তা দি গৈ আছোঁ আমি। ক'ত আছে আজি? কটাবাৰীত কাটাত যাবি? কটাবাৰী কাৰ ঘৰত যাবি? চিনি নাপলি কেনেকে যাবি? হয় নেকি?
অ চিনি পোৱা দে আগত যোৱা তেনে চিনি পোৱা যদি আগত যোৱা মই চিনি নাপাওঁ আমি চিনি নাপাওঁ হিৰকে লৈ যাই আছে আমাক এই আগত সেনকে নাথাকিবি দেই আমি ৰাস্তা চিনি নাপাই এই জংঘলে জংঘলে লৈ আহিছে হিৰকে ঐ হিৰ ক'ত নিবি এই চিনি পোৱা নাপা চিনি নাপা যদি ঘূৰি যাওঁ আমি হা আমাক আগবাৰা নিবা আছা নেকি আগবাৰা নিবা আছা আগবাৰা নিবা আছা বা দাঁতকে থাকি কাই যাবা দিছি তো আমি নিনলি তো কেনেকে যাবি আমি নিনলি করে কি খবৰ দেখো পাইছো যাবিয়া যাবিয়া কি খবৰ ন আমাক চাহ এটা দিলে আমি চাহ খাই হিৰকে গোটাইখিনি খালা দেখা পোৱা নাই এইখান দিলেতো হিৰকে শেষ কৰিছিল এইখানো হিৰকে এইকাৰণে লৈছে খাবা এইখিনি খাই লৈ বা পেট চুপি লৈছে তামোল খানা গোটাই খাচি যাচোন পুৰা চুবাইছে এই ৰ কি খালি যাব পাৰিবি নে নাই চাইকেল চলাব লাগিব কিন্তু পুৰি নাথাকিবি গৰম লাগছে নেকি আমতে যাবি নেকি যাম যাবি যাব লাগে যা আমাক চাহ এটা দিলে আমি এতিয়া ঘৰত যাম আৰু চাহ খালোঁ তামোলো খালোঁ এইটো পুখুৰী কিমান ডাঙৰ এই ইমান দীঘল বহুত দীঘল হয় আগৰ পৰা দেখুৱাইছোঁ মই এই জংঘল হৈছে বিৰাট বা এই জংঘলৰ মাজে মাজে আহি মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ কাৰণে চাওকচোন কিমান ডাঙৰ ইফালে এটা আছে ইফালে আগত দেখি এইটো এটা আছে ইফালে সৰু এইটো কাৰ খালে কাৰ খাল নো কাৰ খাল মনো ঠিক আছে কিন্তু কি খাই আছা ক যিদৰে উঠিছে নামিব সিদৰে উলাহৰে বুকুৰে মৰম যাচিবলে তুলিয়া এপদ দুপদ এইবিলাক কিয় এইটো এটা পিছফালে পুখুৰী আছে এইটো দিছোন অলপ এ মালিক কটা জংঘল গাই আছে দেখোন Ready go. Ai thắc xin. Giải thác. Muốn chips packet লগতে লৈ ফুলছা চল বল আজি মই নাৰিকলৰ বাগানখন দেখাম বুলি ভাবিছিলোঁ কিন্তু ভাগ্য বেয়া ৰাতি হৈ গ'ল
সেইকাৰণে মোবাইলৰ কেমেৰা ইমান ঠিক নহ'ব। এইটো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ আৰু বেলেগ এটা ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম মই বেলেগ দিনীয়া। অলপ চিন পোৱা হৈ আছে। এইটো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, চৰি। বেলেগ দিনত দেখিম। যাওঁ। এইটো ভিডিঅ' আজি এইখিনিতে শেষ কৰিলোঁ। এইখিনি জেগা মই বেলেগ দিনা একদিন দেখুৱাৰ কাৰণে চেষ্টা কৰিম। চলো